গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই ডিম্পী বড়ো ইউটিউব চেনেল। তো এতিয়া মই পুৱাই মানে চাদৰ মেখেলাযোৰা ৰেডি কৰি লৈছোঁ আগতে, কিয়নো আজি মানে শিৱ পূজা হয়। তো আমি মানে নাৰিকলী মন্দিৰত যাম হোষ্টেলৰ লগৰ কেইজনী মিলি। তো প্ৰথমতে মই মোৰ ৰুমত শিৱ বাবাক চাকি গুচি দি ল'লোঁ, মানে শিৱ বাবাক প্ৰাৰ্থনা কৰিলোঁ আৰু আশীৰ্বাদ লৈ ল'লোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, কেনেকুৱা লাগে জনাব ভিডিঅ'টো। তো এয়া মই প্ৰথমতে চাদৰ মেখেলাযোৰা পিন্ধি ৰেডি হ'ব এতিয়া ওলাইছোঁ। তো ৰেডি হৈ আপোনালোকক লাষ্টত মানে ওলোৱাৰ পিছত আৰু ফাইনেল লুকটো দেখাই আছোঁ, কেনেকুৱা লাগে জনাব। আৰু মই এই ভিডিঅ'টোত পূৰা কমপ্লিটলি ভইচ অভাৰ কৰি দিছোঁ, কিয়নো মানে অলপ হেৰি হৈ আছিলে, কপিৰাইট হৈ আছিলে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে আকৌ আমি এতিয়া ৰাস্তাত ওলাই আহি মানে পূৰা বাছ ৰখি আছোঁ আৰু ৰ'দত। আৰু মই চুলিখিনি ধুইছিলোঁ, তো শুকোৱা নাই, অলপ ভিজা ভিজা হৈ আছে। এইফালে আমি এতিয়া বাছ ৰখি আছোঁ, এইটো আমাৰ পিছপিনে হোষ্টেল। লগৰ কেইজনীও আছে। আমি আহি এতিয়া মই নাৰিকলী মন্দিৰ আহি পালোঁ, বাছৰ পৰা নামিলোঁ। তো বলক আপোনালোকক মন্দিৰটো দেখুৱাওঁ, কেনেকুৱা কি ডেক'ৰেশ্যন কৰিছে বা কেনেকুৱা সজাইছে। তো ভিডিঅ'টো চাই থাকক। এইফালে মই প্ৰথমতে চাকি এটা আৰু বেলপাত, ফুল আৰু ধূপ আৰু এনেকুৱা চলাই এটা লৈ ল'লোঁ, মানে সেৱাটো ল'ব লাগিব। মন্দিৰৰ ভিতৰত যাওঁ এতিয়া। এইফালে মানে আমি প্ৰথমতে মেইন মন্দিৰটোৰ ভিতৰত সোমাইছিলোঁ। তো ইয়াৰে পূজাৰীবিলাকে ক'লে ইয়াতে প্ৰথমতে নহয়, তো ছাইডৰ এটা মন্দিৰ আছে মানে পিছপিনে, তো লেফ্ট ছাইডে হয়। ইয়াতে প্ৰথমতে আপোনালোকে চাকি গছিটো দি থৈ আহা, নেক্সট ছেকেণ্ডত ইয়াতে সেৱা ল'ব আহিবা বুলি। তো আমি আকৌ ঘূৰি আহিলোঁ, ভিতৰৰ পৰা আহি এইফালে মন্দিৰত আমি চাকি দিব আহিলোঁ। তো ইয়াতে আহি দেখিলোঁ যে বহুত ভিৰ। তো এয়া মই ইয়াতে বহি চাকি গছি দি আছোঁ এতিয়া, ভিডিঅ'টো চাই থাকক।
এতিয়া আমি মন্দিৰত চাকি দিয়া হোৱাৰ পিছত মানে অকমান সাইডত মেলাত ঘূৰিলো কিবা কিবি বস্তু চালো কিছুমান বস্তু ললোও আমি ভাল লগা তো আৰু মেলাৰ পৰা ওলাই আহি ইফালে আমি চাহ খাব বহিলো চাৰিওজনী একাপ কিয়নো আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলো খালি পেটতে আছিলো ইয়াৰ কাৰণে এইফালে আমি আকৌ চাৰিওজনী বহি চাহ একাপ খালো আৰু লগতে আমি গাড়ীও ৰখি আছো মানে ৰাস্তাত তো ইমান মানুহ মানে ইমানে ভিৰ আজি বাছত কি কবা ইমানে ভিৰ তো এখন কিবাকে বাছ আহিছে এইখন ইয়াতে আমি আহিলো তো ভিডিওটো কেনেকুৱা লাগিলে জনাব গাইজ আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো ইমানখিনিয়ে আজি নেক্সট ভিডিঅ লগ পাম আপোনালোকক আকৌ তো বাই বাই